যাতে পৃথিৱীখনত এনেবোৰ কৰ্ম যদি বৰ্তমান কালিও চলি থাকে তেনেহ'লে বন্ধু-বান্ধৱীসকল পৃথিৱী কি কাৰণত ধ্বংস হ'ব পাৰে ইয়াৰে 3টা কাৰণ আপোনালোকৰ আগত অৱগত কৰিব বিচাৰিছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই অলপ হ'লেও উপকৃত হ'ব। লগতে আপোনালোকৰ সকলো বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ক যাতে এই পৃথিৱীৰ কি কাৰণত ধ্বংস হ'ব পাৰে। গতিকে আহকচোন ভিডিঅ'টো আগলৈ আৰম্ভ কৰোঁ। আমাৰ এই সুন্দৰ পৃথিৱীখন কেতিয়াবা ধ্বংস হ'ব পাৰে নেকি? নিশ্চয় বন্ধু-বান্ধৱীসকল ধ্বংস হ'ব পাৰে। এই কথা আমি কোৱা নাই। স্বয়ং বিশ্ববিখ্যাত বৈজ্ঞানিক মহলে এই কথা থিৰাং কৰি থৈ গৈছে। যদিহে আমাৰ কিছু কৰ্ম সীমিত নাৰাখোঁ অচিৰে পৃথিৱী ধ্বংস হোৱাটো নিশ্চিত। আমি আপোনালোকৰ আগত কিছু কাৰকৰ কথা অৱগত কৰিব বিচাৰিছোঁ যাৰ ফলত পৃথিৱীৰ জীৱকুলৰ ভাবুকিৰ কাৰণ হৈ আহিব পাৰে। নাম্বাৰ 1, বৰ্তমান দিনত পৃথিৱীত গাড়ী মটৰ কল-কাৰখানাৰ পৰিমাণ দিনক দিনে বাঢ়ি যাব ধৰিছে যাৰ ফলত এইবোৰৰ পৰা মাৰাত্মক গেছ যেনে কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড, ছালফাৰ ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আদি বিভিন্ন গেছ নিৰ্গত হয়। বায়ুমণ্ডলৰ দ্বিতীয় স্তৰত থকা ষ্ট্ৰেটোস্ফিয়াৰত অ'জন নামৰ এটা গেছৰ তৰপ থাকে। এই তৰপে সূৰ্যৰ পৰা অহা অতিবেঙুনীয়া ৰশ্মি পৃথিৱীলৈ অহাত বাধা দিয়ে যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰোগ যেনে ছালৰ কৰ্কৰোগ আদিৰ পৰা মানৱ জাতি হাত সাৰিব পাৰে। কিন্তু দুখৰ বিষয় এয়ে যে বৰ্তমানত এই অ'জন তৰপৰ কিছু ছিদ্ৰ হোৱাটো দেখা পোৱা গৈছে। নাম্বাৰ 2, পৃথিৱীৰ গোলকীয় উষ্ণতাৰ মান দিনক দিনে বাঢ়ি যাব ধৰিছে। যদি এই উষ্ণতাৰ মান বাঢ়ি গৈ থাকে তেনেহ'লে হিমালয় পৰ্বতত থকা সকলো বৰফ গলি যাব যাৰ বাবে সাগৰ মহাসাগৰৰ পানীভাগ বহু উচ্চতালৈ বাঢ়ি গৈ সমগ্ৰ পৃথিৱীখন পানীৰ তলত বুৰ যাব পাৰে। নম্বৰ 3, আজিৰ দিনত নদাই-ভদাইৰ লগতে বিভিন্ন লোকসকলে নিজৰ সুবিধা হেতু বনাঞ্চল আৰু বিভিন্ন জীৱ-জন্তু মাৰি পৰিৱেশৰ ভাৰসাম্য সলনি কৰাটো দেখা পোৱা গৈছে যাৰ বাবে পৃথিৱীখন বৰষুণৰ অভাৱত দুৰ্বিষহ অথবা অতিবৃষ্টিৰ ফলত বানপানীৰ সৃষ্টি হ'ব পাৰে। গতিকে বন্ধু-বান্ধৱীসকল সকলোৱে একত্ৰিত হৈ পৃথিৱীক এই কষ্টৰ পৰা ৰক্ষা কৰি অতীতৰ পৃথিৱীলৈ লৈ যাবৰ বাবে যত্নৱান হওঁ আহক। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পালে যে পৃথিৱীৰ কি কাৰণত ধ্বংস হ'ব পাৰে। ইয়াৰ মাত্ৰ এটা আভাসহে আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি আপোনালোকৰ সকলো বন্ধু-বান্ধৱীক অৱগত কৰাই দিয়ক যাতে পৃথিৱীখনত এনেবোৰ কৰ্ম যদি বৰ্তমান কালিও চলি থাকে তেনেহ'লে পৃথিৱীখন ধ্বংস হোৱাটো নিশ্চিত। ধন্যবাদ।